মেৰাপানীত বিশ্ব পৰিৱেশৰ দিনা কেইবাটাও সংগঠন লগ লাগি বৃক্ষৰোপণ কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি মেৰাপানীত বহুকেইটা সংগঠনে বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰে। মেৰাপানী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা আইন সেৱা কেন্দ্ৰ গোলাঘাটৰ সহযোগত সংগঠনকেইটাৰ সদস্যসকলে মেৰাপানী ৰাজহুৱা খেলপথাৰ প্ৰাংগণ মেৰাপানী টাউন হাইস্কুলৰ চৌহদত অৰ্ধশতাধিক মূল্যৱান গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীত মেৰাপানী ফাউণ্ডেশ্যনৰ হৈ হিৰণ্য গগৈ, আইন সেৱা কেন্দ্ৰৰ হৈ অধিবক্তা ত্ৰয়, ধ্ৰুৱজ্যোতি বৰা, যুগান্ত নাথ আৰু যোগেশ ভূঞাই অংশগ্ৰহণ কৰে। ইফালে এই অনুষ্ঠানত মেৰাপানী খণ্ড বন বিষয়া দৈয়াং শাখা সাহিত্য সভাৰ সভাপতি মহেন বৰুৱা, সম্পাদক চন্দ্ৰদীপ গগৈয়ে বিদ্যালয়ৰ চৌহদত কেইবাবিধৰ ফল মূলৰ পুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ মহত্ব সম্পৰ্কত বক্তব্য প্ৰদান কৰি সকলোকে প্ৰকৃতি সুৰক্ষাৰ বাবে বৰ্তি হোৱাৰ আহ্বান জনায়। আজি ফাউণ্ডেশ্যনৰ সদস্যসকল, গোলাঘাটৰ পৰা অহা আমাৰ ব্যক্তিসকল, দৈয়াং শাখা সাহিত্য সভাৰ সম্পাদক চন্দ্ৰদীপ ডাঙৰীয়া আৰু আমাৰ লগত সাহিত্য সন্মিলনীৰো দুগৰাকীমান বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আৰু আমাৰ আৰু কোন সংগঠন আছে? গতিকে মই সকলো লোকে আজি এই পবিত্ৰ দিনটোত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসটোৱে মানৱ জাতিক এটা নতুন আশা বা নতুন এটা চিন্তা কৰিবলৈ আজি জেগা খুলিব। কাৰণ আজি বিশ্বৰ যি ক্ৰমান্বয়ে গোলকীয় উত্তাপকে ধৰি বায়ু প্ৰদূষণকে ধৰি বিভিন্ন ধৰণৰ এই প্ৰদূষণ সৃষ্টি হৈছে, যাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আৰু বতৰৰ যি অনিয়মীয়া এইবিলাক আমি দেখিছোঁ নেকি? বিশ্বৰ মানুহে এটা কথা অনুভৱ কৰিব পাৰিছে যে প্ৰকৃতিখনে আমাক কি দিছিলে আৰু প্ৰকৃতিৰ পৰা আমি কি পাইছোঁ আৰু প্ৰকৃতিক আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ। গতিকে প্ৰকৃতিৰ ওপৰত আমি যথোপযুক্তভাৱে শ্ৰদ্ধা নকৰাৰ কাৰণে, প্ৰকৃতিৰ প্ৰতি আমাৰ প্ৰেম নথকাৰ কাৰণে আজি প্ৰকৃতিয়ে আমাক কিছু বিলাই বিপত্তিৰ মাজলৈ আমাক হয়তো ঠেলি দিছে। সিদিনা অলপতে এটা ফেচবুকত পাইছিলোঁ, এজনে কৈছিলে যে মানুহক পৃথিৱীয়ে বিদায় দিছে। বিশ্ব প্ৰকৃতিৰ বুকত এটা গ্ৰহতে আমি মানুহ আছিলোঁ এমুঠিমান। সেই মানুহমুঠিয়ে আমি বিশ্বত মানুহ হিচাপে জীয়াই থাকি সাহিত্য সংস্কৃতি বিজ্ঞানৰ উৎকৰ্ষ সাধন কৰিছিলোঁ। আৰু সেই মানুহখিনিয়ে এতিয়া আমি আকৌ এই বিশ্বখনক, আমাৰ নিজৰ জীয়াই থকা পৃথিৱীখনক আমি ধ্বংসৰ গৰাহলৈ ঠেলি পঠিয়াইছোঁ। তাৰ কাৰণে সৃষ্টি হৈছে প্ৰদূষণ। ফাউণ্ডেশ্যন আৰু আমাৰ আইন সেৱা কেন্দ্ৰ গোলাঘাটৰ উদ্যোগত আমি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰিলোঁ বৰ্তমান। আৰু এই কাৰ্যসূচীৰ জৰিয়তে মই এটাই ক'ব বিচাৰোঁ, বৰ্তমান যিটো আমি অক্সিজেনৰ চিলিণ্ডাৰৰ নাটনি হৈ আছে, যাৰ আমি চিলিণ্ডাৰৰ বাবে বাট চাইছোঁ, তাৰ সলনি আমি যদি এটা কাম কৰোঁ যে গছপুলি ৰুই পেলাই, যি প্ৰকৃততে আমাক বিনামূলীয়াকৈ অক্সিজেন দিয়ে, সেই গছ ৰোৱাৰ ক্ষেত্ৰত যাতে আমি প্ৰত্যেকে আগবাঢ়ি যাওঁ। আৰু আজিৰ দিনটো বুলিয়ে নহয়, আমি প্ৰত্যেক দিনে যাতে গছপুলি প্ৰত্যেক ঘৰতে ৰোৱাৰ ব্যৱস্থা কৰোঁ। আৰু এই যাতে ভৱিষ্যত মেৰাপানীৰ পৰা বি বৰুৱা ৰিপৰ্ট, নিউজ আছাম টুডে।